আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি নমায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ। আৰু আমাৰ লগত এয়া বহুকেইজন ওলাইছে, আমাৰ মা দেউতাৰ পৰা আদি কৰি। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি সকলো গৈ আছোঁ পবিত্ৰ মাঘ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ বুলি। এয়া কিছু দূৰ যোৱাৰ পিছতে আমাৰ মাহঁতে হৰিনাম জুৰিলে, লগতে আমিও সহযোগ কৰিলোঁ। হৰিনাম গাই গাই আমি এয়া যাত্ৰা কৰি আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱালৈ বুলি। আহি এয়া আমি পালোহি ঐতিহ্যমণ্ডিত কলীয়া ভোমোৰা সেতু। আৰু এই কলীয়া ভোমোৰা সেতু মুকলি কৰা হৈছিলে 1987 চনত, আজিৰ পৰা প্ৰায় 48 বছৰ আগতে। আৰু এই কলীয়া ভোমোৰা সেতুৱে সংযোগ কৰিছে নগাঁও আৰু শোণিতপুৰ জিলাক। এতিয়া আমি এয়া আহি পাইছোঁ নগাঁও চহৰৰ মাজমজিয়াত। এয়া 9:30 বজাতে এয়া যান জঁট নগাঁও চহৰত। পাইছে মাইনা আহি? ভাল লাগিছে। এতিয়া ক'ত পালোঁ আহিনো? মৰিকলং। তোমালোকৰ পুৰণা জেগা দেখোন, দেউতাৰ পুৰণা জেগা ন? জন্মস্থান ক'ত? নগাঁও ক'ত আছিলে আপোনালোকৰ ঘৰ? পুৰণা ঘৰ নগাঁও মাজগাঁও। এয়া আমি নগাঁও টাউনত এতিয়া জামত ফচিলোঁ। ট্ৰেফিক জামত ফচি গ'লোঁ। এয়া আমাৰ গাড়ীৰ পিছফালেও বহু বেছি যান জঁট। এয়া আচলতে ট্ৰেফিক জাম নহয়, এয়া ৰেল ক্ৰছিং থকাৰ বাবে এয়া যান জঁট সৃষ্টি হৈছিলে। তাৰপিছত আমি গৈ আছোঁ। এয়া হৈছে ঐতিহ্যমণ্ডিত কলং নদী। এই কলং নদীৰ পাৰতেই অৱস্থিত নগাঁও চহৰ। এয়া আমি আহি পালোহি নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাত। এয়া হৈছে মূল তোৰণ। এয়া আমি আগবাঢ়ি গ'লোঁ। প্ৰায় 2 ঘণ্টা 40 মিনিট যাত্ৰা কৰি আমাৰ গন্তব্যস্থান দ্বিতীয় বৈকুণ্ঠপুৰী বৰদোৱা স্থানত আমি এয়া উপস্থিত হ'লোহি। বাবা নামক আহি পালোঁ। মই ভিডিঅ' কৰি আছোঁ। এয়া আমি সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আগবাঢ়িছোঁ বৰদোৱা থানৰ মূল নামঘৰ ভাগলৈ। এয়া হৈছে বাটচুৰাত আছে শ্ৰী বিষ্ণু নাৰায়ণৰ বাহন গৰুণ্ড পক্ষীয়ে সকলোকে স্বাগতম জনাইছে। দুফালে 2টা আছে গৰুণ্ড পক্ষী। এতিয়া আমি আহক আগবাঢ়ি যাওঁ মূল নামঘৰ ভাগলৈ। এয়া আমি সকলোৱে সেৱালৈ আগবাঢ়িলোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ অভিমুখে। এয়া হৈছে মূল নামঘৰ ভাগ। এতিয়া আমি এয়া আহি বহিছোঁহি নাম প্ৰসংগ চলি থকা এই নামঘৰ ভাগত। আৰু এই নামঘৰ ভাগতে আছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদচিহ্ন ভাগ। আৰু সেয়া এই নাম প্ৰসংগ শেষ হোৱাৰ পিছতে আমি চাবলৈ পাম। এয়া প্ৰসাদ দি আছে, প্ৰসাদ খাই মেলি আমি চাবলৈ যাম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পদচিহ্ন ভাগ এই নামঘৰতে আছে। তাৰপিছত এয়া আমি আহি পালোহি মূল নামঘৰ ভাগলৈ। এই নামঘৰ ভাগতো এতিয়া নাম প্ৰসংগ হ'ব। ইয়াৰ আগতে আমি চাই আহিলোঁ পদচিহ্ন ভাগ চালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, আপোনালোককো দেখাব পৰা নহ'ল মানুহৰ বহুত বেছি ভিৰ থকাৰ বাবে। এতিয়া আমি গৈ আছোঁ, ক'ত গৈ আছোঁ মাইনা? আকাশী গংগা যি সৰোবৰ আছে সেই সৰোবৰ ভাগ চাবলৈ গৈ আছোঁ। এতিয়া আজি আমি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱা সত্ৰলৈ। তাতে আহি এতিয়া আমি গৈ আছোঁ আকাশী গংগা সৰোবৰ ভাগ চাবৰ বাবে। এয়া মা আৰু বাবা, এইফালে কেমেৰা হ'লে চাই দিয়া বাবা। এতিয়া আমি আহি উপস্থিত হ'লোহি বৰদোৱা সত্ৰৰ কাষতে লাগি থকা আকাশী গংগা সৰোবৰৰ ভাগৰ কাষলৈ। আৰু তাতে আমি আহি কিছু তাৰে পৰিৱেশটো অনুভৱ কৰিলোঁ। খুব বেছি ভাল লাগিছে, এক শান্তিময় পৰিৱেশ। চাৰিওপিনে
এক ডাঙৰ এক বিশাল সমুদ্ৰ যেন এক সৰোবৰ ভাল লাগে। আৰু এই সৰোবৰ ভাগৰ ইতিহাসৰ বিষয়ে তাৰে এগৰাকী ভকতে আমাক কিছু কথা কৈছিলে, সেই সকলো আপোনালোকলৈ আগবঢ়ালোঁ। আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি নমাই আনিছিল আকাশৰ পৰা। আকাশৰ পৰা নমোৱাৰ কাৰণে তাৰ নাম আকাশী গংগা দিলে। শংকৰদেৱে মধ্যৰাতি কিয় নমাবলগীয়া হৈছিল? শংকৰদেৱৰ দিনত ইয়াত পানীৰ বৰ অভাৱ অনাটন হৈছিলে। তেওঁৰ লগত চকুৰি ভকত বৈষ্ণৱ যাকে তেওঁলোকে গা পা ধোৱা নাম কীৰ্তন কৰা বহুত দিগদাৰ হয়। তেতিয়া গুৰুজনক ভকতসকলে শংকৰ গুৰু বাপ উপাধি দিছিল। ভকতসকলে তেওঁক গুৰু বাপ বুলি মাতে। তেতিয়া গুৰু বাপক সকলোৱে আপত্তি কৰিলে যে আমাক পানী অকণৰ সুব্যৱস্থা এটা কৰি দিয়ক। তেতিয়া শংকৰদেৱে ভকতৰ কথা ৰক্ষা কৰি মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নমাই আনিছে। আকাশী গংগাখন নিজেই নামি আহিছে আকাশৰ পৰা। এইজোপা একদম পহিলা শিলিখা এইজোপা বয়স হৈছে 600 বছৰৰ অধিক। 600 বছৰ অধিক এইজোপা শিলিখাৰ পুলি এওঁৰ পুলি জনা। এইজোপাতহে যি আপোনালোকে চাই গৈছে শংকৰদেৱে শাস্ত্ৰ ইয়াত বহিয়ে লিখিছিল। আৰু তাৰ প্ৰমাণস্বৰূপে ইয়াত চাওকচোন আসন এখন আছে। এই আসন হয়নে? এইখিনি কাম কৰি আছে, মই ইয়াৰ পৰাই ক'ম দেই। এইকণ হ'ল কোৱা চাওক লিখিছে গুৰুৰ ব্যৱহৃত পাত নাদ। হয়, শংকৰদেৱে এইটো কোৱা মাটিৰ তললৈ যোৱাৰ কাৰণে খান্দি লৈছিল। আৰু এইটো কোৱা পানী শংকৰদেৱে নিজে খাইছিল আৰু গা ধুইছিল। তাৰপিছত এয়া আমি চালোঁ গুৰুজনাই নিজেই জ্বলাই থৈ যোৱা অক্ষয় বন্তি ভাগ। আৰু এই অক্ষয় বন্তি ভাগৰ বিষয়েও কিছু কথা আমাৰ এই বাপজনাই কৈছে, আহক শুনো। দিনত পহিলা শংকৰদেৱে এই গছ বন্তি জ্বলাইছিলে। এই গছ বন্তি জ্বলাই তেওঁৰ নাম কীৰ্তন আৰম্ভ কৰিছিল। ঠিক তেতিয়াৰ পৰা এতিয়ালৈকে 70 বছৰ হৈছে বন্তি গছ জ্বলি আছে, কোনো ক্ষয় ক্ষতি হোৱা নাই আৰু এদিনো নোমোৱাও নাই। সেইকাৰণে ইয়াৰ নাম দিছে অক্ষয় বন্তি। আমি এতিয়া প্ৰায় 2টা বাজিছে, বৰদোৱা থান চাই মেলি আহিলোঁ। এতিয়া আমি গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ চাবৰ বাবে। আমি যোৱা মুখতে পাম, অলপমান সোমাই পেলাই মৃত্যুঞ্জয় মন্দিৰ। এতিয়া আমি যোৱাৰ টাইমত মৃত্যুঞ্জয় মন্দিৰ চাই যাম। আহোঁতে সকলোৰে এনাৰ্জি বহুত আছিলে। এতিয়া দিনটো যাওঁ হৈ যায়, চবৰে এনাৰ্জি নাইকিয়া হৈছে। কিন্তু আমাৰ দেউতা পূৰা ফাইন আছে এতিয়াও। দেউতা মই বাকী চব লেৰেজ, বাকী মাইনা লেৰেজ, চব চুপচাপ হৈ গৈছে মানুহবিলাক। এতিয়া আমি নগাঁও পাইছোঁ আৰু কিছু দূৰ যোৱাৰ পিছতে আমি পাম মহামৃত্যুঞ্জয় মন্দিৰ। দেখিছানে? আমি মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ এখন আছোঁ। এতিয়া আমি দেখিলা বাইদে আমাৰ মাইনাই দেখা পাইছে বোলে, তো আমি দেখা নাই। এয়া আমি আহি পাই গ'লো মহামৃত্যুঞ্জয় মন্দিৰ। আমি আহি পাই গৈছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এয়া চাওক বাবা আহক। এয়া মই খুলি দিছোঁ, পেণ্ডেল খুলি আহক। এয়া মাইনাই আমাৰ চাকি তাকি লৈ লৈছে ধুনীয়াকৈ, বঢ়িয়া। দেউতা চাকি তাকি লগতে ন? ঠিকে আছে, বঢ়িয়া। মৃত্যুঞ্জয় মন্দিৰ
এয়া আমি ইয়াতে চাকি বন্তি জ্বলালোঁ যিহেতু মন্দিৰৰ ভিতৰত চাকি বন্তি জ্বলোৱাৰ বাধা আছে সেইবাবে ইয়াতে তেওঁলোকে চাকি বন্তি জ্বলোৱাৰ বাবে কিছু ঠাই যোগাৰ কৰি দিছে সেই ঠাইতে আমি চাকি বন্তি জ্বলালোঁ আৰু ইয়াতে চাকি বন্তি জ্বলাই মেলি আমি এতিয়া যাম মন্দিৰ ভাগ চাবৰ বাবে আৰু এই মন্দিৰ ভাগ চাই আজি আমাৰ দিনটোৰ কাৰ্যসূচী শেষ কৰিম আৰু আমি ঘৰমুৱা হ'ম খোজকাঢ়ি তলত নামি গৈ থাকিলে হেৰি হৈ থাকিব আজি দিনটো সুকলমে পাৰ কৰি এয়া আমাৰ উভতনি যাত্ৰা এয়া বেলিও লহিয়ালে পশ্চিম আকাশত আমি এতিয়া আহি পাইছোঁহি ভোমোৰাগুৰি সেতু কলীয়া ভোমোৰা সেতু আৰু এই কলীয়া ভোমোৰা সেতুৰ পৰাই এক ধুনীয়া মনোৰম প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত এয়া বেলি লহিয়াইছে খুব ধুনীয়া এক মনোৰম দৃশ্য ঘৰ আহি পাওঁতে প্ৰায় সন্ধিয়াই লাগিল এতিয়া আমি চাহ খাব সোমাইছোঁ হোটেলত সকলো একাপ একাপ চাহ খাই লওঁ বাই বাই টাটা বাই বাই ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই